এয়া হৈছে মোৰ দেউতাই মানে ব্ৰইলাৰ আনিলে, এতিয়া মানে দেউতাই বনাবলগীয়া হৈছে। আজি আমাৰ মায়ে মানে নবনায়, আজি আমাৰ দেউতাৰ পাল। দেউতাই আমাৰ সুন্দৰকৈ আমাৰ ব্ৰইলাৰ মাংস বনাই আছে। দেউতাই বৰ সুন্দৰকৈ ব্ৰইলাৰ মাংস বনায়, মায়েও বনায়। মায়েও যিদৰে সুন্দৰকৈ বনায়, ঠিক সেইদৰে আমাৰ দেউতায়ো মানে ক'বলৈ গ'লে ব্ৰইলাৰ মাংস বহুত সুন্দৰকৈ, বহুত ধুনীয়াকৈ বনায়। আপোনালোকে চাওক, মই ওপৰৰ পৰা ভিডিঅ'টো কৰি দেখুৱাইছোঁ, আপোনালোকে চাওক। বাকী আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভাল পায় তেন্তে লাইক আৰু কমেণ্ট এটা কৰি থৈ যাব। ধন্যবাদ।